কি হলো তই এখিনি পালেহি যে বোলো কিবা কৈছিল নেকি সোনকালে তাৰ পৰা উঠি আহক মই আপোনালৈ ভাত আনিছিলো আহক আহক সোনকালে আহক হয় জেনি হলে আৰু কৈ আছো এই জহনি যোৱা মানুহটোক মানে এবাৰ দুবাৰ কথা ক'লে নুশুনে বোলো হেৰি শুনিছে না নাই কি হলো কিয় তেতাই আছ তোৰ নিচিনা ধুমকলা পাইছ কিহে যে পাইছিলে নহয় এজনীক বিয়া পাতিবলৈ কওঁ যদি হাতীটো কোনে মাখিটো পাইছ বেটা আৰু খেকাপা ধুনীয়া চাই বিয়া পাত হা পাই এতিয়া থাক কালৰীৰ লগতে কি হ'ল কিয় তেতাই আছ ইছ হ'ব দিয়ক আপুনি সদায় মোক তেতাই থকাই পায় বোলো আপোনালৈ সেই ভাত আনিছিলো খাই যদি এতিয়াই খাই লওক ঘৰত মোৰ বহুত কাম আছে তইনো কিয় উৎপাতখন কৰি আছ তইনো ঘৰত গৈ কি বনসজডাল কৰিবিগে বোলো কিবা কৈছিল নেকি আৰু যদি কিবা কয় অলপ জোৰছে ক'বচোন মই শুনা নাপাওঁ বুলি আপুনি নাজানে নেকি বোলো শুনিছেনে কিমান আৰু কোৰখনতে লাগি থাকে থকচোন থক দেখিছো নহয় কিমান কাম কৰি ফুলাইছে দেখিছো শুনজনী তই ঘৰত কিডাল কৰি থাক হা লোকৰ পয়েকেইটাৰ আগত চেহেৰা দেখাই ফুৰোতে দিন গৈছে তাৰ বাহিৰে কিডাল কৰিব জানিছ চেহেৰা কোনে কাক চেহেৰা দেখুৱালে হ'ব থ বাজে কথা বাদ দে কি আনিছ খাবলৈ দে ৰ'ব এই পইতা ভাত আনিছো আপোনালৈ এই গৰম ভাত বনাবলৈ মোৰ বিৰাট এলাহ লাগিলে লওক হেৰ' এয়া ভাতেই আনিছনে এনে লাট চাহাবৰ জীয়েকো গৰম ভাত বনাবলৈ এলাহ হেৰ' মূৰটো খুলি খুলি খোৱা বাহিৰে আৰু কিডাল জানিছ খং উঠিব কেতিয়াবা ডিভোৰ্চ দি দিম ভোজ কাৰ ঘৰত ভোজ এই কালৰীজনীৰ লগত মানে হেৰ' বাপেৰৰ মূৰটো ভোজ নহয় ডিভোৰ্চ মোৰ কালৰীজনীৰ লগত খং কৰিলো নহয় আচ্ছা সেইটো কথা কৈছে সেইটো ডিভোৰ্চ নহয় নহয় ডাইভোৰ্চ সেইটোৱে বুজি পাইছ যদি কিয় কেপকেপাই আছ নহব নহয় আপুনি যদি মোক খেদি দিয়ে তেন্তে মই কাৰ মাথাটো চুবাম তই মোৰ মূৰটো চুবাবৰ কাৰণেহে আইবু পাই জন্ম দিছিল এইটো কিহৰ টোপোলাক খোল এইটো জলকীয়া কি জলকীয়া তই কিমান আনিছ হ'ব ইমান ভয় কৰিব নালাগে বেছি আনা নাই আঢ়ৈ ফালহে আনিছো কি আঢ়ৈ ফাল ইমানখিনি জলকীয়া কিয় আনিব লাগে এই মানুহটো নহয় একে জলকীয়া বুলি ক'লে সাত জাপ মাৰে এনেই তেওঁ নমুনা কি চাবা ভাত খাওঁতে জলকীয়া কামুৰি নাখায় একেবাৰে চুপি থাকোতে যায় বাৰু কওকচোন আপুনি জলকীয়া বুলি ক'লে কিয় ইমান ভয় কৰে কি কলি বেটি কিয় ভয় কৰো সুধিবলৈ আহিছ আগতে সৰুতে জলকীয়া লগাই পাইছিলি আচোন লগাই দিওঁ তাতে আকৌ তেওঁ জলকীয়া খেতি কৰিবলৈ আহে সেই জলকীয়া খোপানো কোনজনী ঘৈণীয়েৰ গলত জাপি দিবগে বোলো ইমানকে কলো তাৰে জলকীয়া কেইটামান বেচক নাই কোনো কাণসাৰ নাই বোলো সেই পুতৌকণৰ পিতেকক কেইটামান যদি মই জলকীয়া দিওঁ তেওঁলোকে গাটো ফৰফৰাই যায় এই পিতিৰ কথা শুনিছ তই কাক উপদেশ দিব আহিছ কাক উপদেশ দিব আহিছ কাৰ লগত মুখ চুপতি মাৰিব আহিছ চিনি পোৱা নাই বাপেৰক এই কোৰণাল দেখিছ এইডালে তোৰ পিঠিত দামচেট বজাম দামচেট কি দামচেট জানো কি সেইডাল এই বাঁহৰ টুকুৰা দুটাই যে টুকটুকাই থাকে দামচেট কথাবিলাক কয় অকণ ভালকে ক'বচোন মোৰ কোনজনী তই দেখোন চব কথাই জানো হ'ব থক আপুনি মোৰ আগতে বৰ বৰ কথা কয় কিন্তু গাঁৱৰ মানুহৰ আগত একে চুপ ভেকুলিটো আৰু চব কথা বাদ দিয়ক আমাৰ কলিগাৰজনীনো ক'ত খুটি দিলে নে কাৰোবাৰ বাৰীত আকৌ কিবা খাবলৈ এৰি দিলে এইবাৰ কিন্তু একো জগৰ নলগাব দেই মই কৈ দিছো জানেই নহয় খং কি যে মানুহ এটালে আহিলো নহয় গোটেই দুনিয়াখন জগৰ লগাই ফুৰে বিপদৰ কথা কৈছিলিহে আহি পালেহি কাৰ কথা কৈছে
আমাৰ মহাপুৰুষ হ'বলে ইয়াতে আছে। সেই ইমান সময় মই আপোনাকে ঘুৰমুতিয়াই আছিলো। আজি দেখোন বেলি পশ্চিম দিশে উদয় হৈছে। কিবা কাম আছিল অমুকাৰ লগত? সেই আছে, বহুত জৰুৰী কাম আছে। আৰু এই বেলি পশ্চিমত নহয়, সদায় পূবতে উদয় হয়। চা ধনী, কি ক'ব লগা আছে সোনকালে ক। তোৰ লগত চুপতি মাৰি থাকিবলৈ মোৰ সময় নাই। হ'ব, ইমান ব্যস্ত হৈ দেখুৱাব নালাগে। আৰু ৰ'বচোন, এটা কথা কওকচোন আপুনি, আপোনাৰ এই লেতেৰা স্বভাৱটো কেতিয়া নাইকিয়া হ'ব বাৰু? লেতেৰা স্বভাৱ মানে কি ক'ব বিচাৰিছ? মোৰ কি লেতেৰা স্বভাৱ দেখিলি? হা? দেখিবলৈ কি বাকী আছে? চব দেখোন চকুৰ আগতে ফাদিল হৈ আছে। ঐ, ক'ত কি ফাদিল হোৱা দেখিলি? মুখত যি আহে তাকে বকি নাথাকিবি। মাথা গৰম হ'লে কিন্তু কথা বেয়া হ'ব। বকিমেই আৰু বকিম। আৰু কি কলি? তোৰ মূৰ থৈ দেহে, তোৰ মূৰত মাল বোলা বস্তুটো থাকিলেহে। তই মোৰ মূৰত ধৰি কথা ক'বলৈ ক'ত সাহ পালি? এই ৰ'বচোন, আমাৰো কি কৰিলেনো? কি কৰিলে সুধিবলৈ আহিছ? হা? যোৱাকালি ইমান কষ্ট কৰি মাটিখিনি চহাই আলিকেইটা দিলো। হা? আজি বোকা দিম বুলি ভাবিছিলো, কিন্তু এই তোৰ গিৰিয়েৰে গোটেই আলিকেইটা কাটি পানী খোপা উলিয়াই দিলে। এতিয়া গোটেই মাটি শুকাই কৰকৰীয়া পৰিলে মোৰ। ঐ, তোৰ আলি কোনে কাটিছে মই কি জানো? মোক কিয় ধৰিছ? এইখন গাঁৱত এইটো কুস্বভাৱ তোৰ বাহিৰে বেলেগ কাৰো নাই। মুখ চম্ভালি কথা কবি। নহ'লে কিডাল কৰিবি? হা? কিডাল কৰিবি? আজি হয় ৰঙা মাটি নহয় গুৱাহাটী। ঐ ৰচোন হেৰি, আপুনিনো কৈ নিদিয়ে কিয় কামটো যে আপুনিয়ে কৰিছে? তই শুন, তোৰ ঘৈণীয়ে সঁচা কথা কৈ দিলে। এই মূৰ্তিজনী, তোৰ মুখখন য'তে ত'তে নচলালে নহয়। হা? আজি ঘৰলে ব'ল, তোক ভাত খুৱাই আছো। ব'ল। এই ৰ, ক'ত যা? মোৰ পইচা দি থৈ যা। কিহৰ পইচা? কিহৰ পইচা? কিহৰ পইচা সুধিবলৈ আহিছ? হা? এই হাজিৰা লগাই যে আলিকেইটা দিয়ালো, সেয়া পইচা কোনে দিব? তোৰ বাপেৰে। ভালে ভালে মোৰ পইচা দে, নহ'লে কথা বেয়া হ'ব, কৈ দিছো। নিদিলে কিডাল কৰিবি? এইডালেও নিদো, যি কৰ কৰি থাক। ই দেখোন মোক জোকাই ললে। মোক জোকাই ললে। ৰ দেখুৱাই আছো আজি। বাপেৰক চিনি পোৱা নাইতো। এ জলকীয়া দেখিছনে? হে, ৰঙা পকা জলকীয়া ভুহাই দিম চকুৱে মোক। চিনি পোৱা নাই? ভুহাই দিম। জলকীয়া। ঐ তপা, অসঞ্জাত ল'ৰা ছোৱালী, তই জলকীয়া বাহিৰে বেলেগ বিচাৰি নাপালি? ঐ মৰুতি, পলা, নাযাওঁ যদি থাক। জলকীয়া? ই মানে জলকীয়ালে ভয় কৰে। হে, পাই গলো। এই শনিক ভয় খোৱা বুদ্ধি মানে এই জলকীয়া। বাপেকে, আজিৰ পৰা পকেটত সদায় জলকীয়া লৈ ফুৰিম। চাওচোন সিও কি কৰে। পাই গলো।